আজি মেজি ঘৰত চিনালাই সৈতে মুৰ্গীৰ মাংস বনাবলৈ লৈছোঁ। এইটো চিনালাই আপোনালোকে বনাই খাব। যদি ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। এয়া মই মুৰ্গীৰ মাংস লৈছোঁ 1 কেজি। তাৰ লগত চিনালাই লৈছোঁ 2টা, এটা ডাঙৰ বিলাহী লৈছোঁ, 3টা পিঁয়াজ লৈছোঁ, আদা নহৰু লৈছোঁ, জলকীয়া লৈছোঁ, ধনিয়াৰ গুড়া, জিৰাৰ গুড়া, হালধি, নিমখ আৰু লাগিব আমাক তেল। গৰম তেলত মই পিঁয়াজ নহৰু কাটি থৈ দিছিলোঁ, এয়া দিলোঁ। জলকীয়া কাটি থৈছিলোঁ, জলকীয়া দিলোঁ। এয়া পিঁয়াজ ভাজা হ'ল, এতিয়া মই মাংসখিনি দিলোঁ। অলপ সময় লৰালোঁ, এতিয়া মই মছলা দিলোঁ। মছলা প্ৰথমতে মই নিমখ দিলোঁ, হালধি প্ৰায় 1 চামুচ, ধনিয়াৰ গুড়া 1.5 চামুচ। এতিয়া কিছু সময় ভাজি থাকিম। মাংস ভাজা হ'ল, মোৰ তেল নিগৰিছে, পানী নাইকিয়া হৈছে। এতিয়া বিলাহী কাটি ৰাখিছিলোঁ, বিলাহী দিলোঁ। বিলাহী দি আৰু কিছু সময় ভাজিব লাগিব, কাৰণ বিলাহীৰে পানী ওলাব। এয়া মোৰ বিলাহী মিলি গ'ল, এনেকুৱা হৈছে। এতিয়া মই লাই দিম। মাংসৰ লগত লাইখিনি মিলাই দিলোঁ আৰু 10 মিনিটমান ৰাখিব লাগিব। 10 মিনিটমান পিছত হৈ যাব আঞ্জাখন। এইখন তৰকাৰী মই নাঢাকাকৈ বনালোঁ, কাৰণ মাংসখিনি সৰু সৰুকৈ কাটিছিলোঁ, সেয়েহে ঢাকিব নালাগে। মানে ডাঙৰকৈ কাটে তেতিয়াহ'লে ঢাকিবও পাৰে। এতিয়া জুই কমাই দিব লাগিব, কম জুইত বনাব লাগিব। এনেকুৱা হৈছে। 10 মিনিট মই ৰাখিলোঁ কম জুইত, এতিয়া হৈছে তৰকাৰীখন। লাই শাকটো চিনালাই নহ'লেও কথা নাই, যিকোনো লাই হ'লেও বনাব পাৰি। শুকান শুকান সানি সানি খাবলৈ বৰ সোৱাদ হয়। ৰুটি দিও খাব পাৰি। খাই চাবচোন আপোনালোকে, বৰ টেষ্টি হয় এইখন।